মানসী বৰঠাকুৰ মিউজিকেল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইটো মোৰ নতুন ইউটিউব চেনেল হয়। প্ৰথমে মই সকলোকে অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি গোসাই বিহু আৰু মই ইতিমধ্যে মোৰ ভিডিঅ' এইটো চেনেলত দিছোঁ আৰু আপোনালোকে চাইছেও আৰু যিসকলে লাইক কৰিছে, শ্বেয়াৰ কৰিছে, কমেণ্ট দিছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু মোৰ এটি নতুন গীতৰ কাম চলি আছে, হয়তো মে' মাহৰ প্ৰথম সপ্তাহতে আপোনালোকে শুনিবলৈ পাব। আৰু সেইবাবে মই এই চেনেলটি খুলিছোঁ। আৰু এটা চেনেল মোৰ আছে মানসী মন বুলি, আৰু সেইটো চেনেলত মানে কিছুমান মোৰ ষ্টেজ প্ৰগ্ৰেম দিয়া আছে আৰু খানাও মই বনাওঁ, খানাও দি থোৱা আছে। সেইকাৰণে এইটো চেনেল মই কেৱল মানে মোৰ গানৰ লগত জড়িতহে ভিডিঅ' আপোনালোকে পাব। সেইকাৰণে এইটো চেনেল মই নতুনকৈ খুলিছোঁ আৰু এইটো আজি মোৰ দ্বিতীয়টো ভিডিঅ' হ'ব। আৰু আপোনালোকে মৰম দি যাব আৰু লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব, যাতে মোৰ ভিডিঅ'টো অহাৰ লগে লগে আপোনালোকে মোৰ গীতটি শুনিবলৈ পায়। আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা লাগে জনাব। এতিয়া মই এটি গীত গাম আপোনালোকৰ আগত, কুইন দাস বাইদেউৰ এই গীতটি, আৰু কেনেকুৱা হৈছে আপোনালোকে জনাবচোন। মই গাবলৈ চেষ্টাই কৰিছোঁ মাথো। বহাগতে আহিবি চেনায় খোপাতে পাহি কপৌ ফুল দিবলৈ। বহাগতে পখিলা উৰিলে তই জানো নাহিবি মৰম দিবলৈ। বহাগতে সমাজৰে সাঁতুৰি পাৰ হম তোকে পাবলৈ। তোৰে মোৰে মাজত আছে সমাজৰে সাঁতুৰি পাৰ হম তোকে পাবলৈ। তই জানো আহিবি সমাজৰ ভয়তে, তই জানো আহিবি সমাজৰ ভয়তে। খোপাতে পাহি কপৌ ফুল দিবলৈ। খোপাতে পাহি কপৌ ফুল দিবলৈ। বহাগতে আহিবি চেনায় খোপাতে পাহি কপৌ ফুল দিবলৈ। বহাগতে পুৱতি হওঁ পক্ষীৰে তই গীত, মই যদি বহাগ হওঁ তই উতনো আছি। মই যদি পুৱতি হওঁ পক্ষীৰে তই গীত, মই যদি বহাগ হওঁ তই উতনো আছি। চেনাই তই আহিবি এইবাৰ বিহুতে, চেনাই তই আহিবি
এইবাৰ বিহুতে খোপাতে পাহি কপৌ ফুল দিবলৈ খোপাতে পাহি কপৌ ফুল দিবলৈ বহাগতে আহিবি চেনায়ন খোপাতে পাহি কপৌ ফুল দিবলৈ বহাগতে পখিলা উৰিলে তই জানো নাহিবি মৰম দিবলৈ বহাগতে। ধন্যবাদ। ভিডিঅ'টো অকণমান দীঘল হ'ব, তথাপিতো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিছোঁ। আৰু লগতে আকৌ কৈছোঁ, আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু এনেধৰণে মই আপোনালোকৰ আগত এটি গীত গাই যাবলৈ চেষ্টা কৰিম। আৰু মোৰ নিজৰ গীতটিটো আহিব অতি সোনকালে, গতিকে সেয়াই আৰু ধন্যবাদ জনাইছোঁ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।